হাই ফ্ৰেণ্ডছ, আজি বহুত দিনৰ মূৰত ভিডিঅ' বনালোঁ। বহুতে কৈ আছে মোক ভিডিঅ' বনোৱা নাই দাদা, ভিডিঅ' কিয় বনোৱা নাই। বহুতে মেছেজ কৰি আছিলে। চ' আজি সৰুকৈ হ'লে এটা ভিডিঅ' বনাই দিওঁ। আজি মোৰ ডগছৰ ফাৰ্মখনকে দেখাওঁ আপোনালোকক। সেইটো দেখিছে, বাকী কেইজনীমান মোৰ ডগ দেখিছে। এজনী আপোনাৰ বক্সাৰ ডগ হয়, বক্সাৰ ব্ৰীড। তাৰ নাম ৰাখিছোঁ বক্সি। বাকী এজনীটো দেখিছে সৰুজনী আপোনালোকে আগতে। আপোনালোকে জনাব কোনোবা যদি বক্সাৰ ওপৰত কিবা জানিব বিচাৰে, বক্সাৰ ব্ৰীডৰ ওপৰত এনি কুৱেশ্যন কিবা জানিব বিচাৰিলে মোক ক'লেই হ'ল, মই মেছেজো কৰি দিম। আৰু আপোনালোকে নতুনকৈ এটা ভিডিঅ' লাগে, ভিডিঅ'ত সুধিব মোক, মই জনাই দিম। কেনেকৈ ঘূৰাই দিব, বাকীকেইজনী দেখাওঁ। আগতে আপোনালোকে তিনিজনী দেখিছে, বাকী লেবজনী এতিয়া নাই মোৰ, এখন ফাৰ্মত আছে লেব দুজনী। এজনী জাৰ্মান শ্বপাৰ্ড, সকলোৱে চাগে চিনি পায়, ফেমাছ ডগ হয় জাৰ্মান শ্বপাৰ্ড। চেক বহুত লয়েল হয়, দেখিবলৈ পাইছে। ফুল্লি ডবল কোটৰ হয় এজনী। তাইৰ নাম উল্ফি, এই নাম। আৰু এজনী আছে ইয়াতে বৰ্তমান, গেছি হয় এই নাম। এইও জাৰ্মান শ্বপাৰ্ড, এই সৰু হৈ আছে, এবছৰ হৈছেহে। আৰু মোৰ ফাৰ্মখন দেখাই দিবা। সৰুকৈ ৰখা হৈছে, আৰু বেলেগতো ৰাখোঁ, বাকীকেইটাকতো ভিতৰতে ৰাখোঁ মই, ডাঙৰকেইটাক ইয়াত ৰাখোঁ। সেইটো মই নিজে বনাইছোঁ। কাঠৰ মোক যিহেতু মই কাঠৰ ব্যৱসায় কৰোঁ, তাত পুৰণা কাঠবিলাক আছিলে, তো এনেকৈ বনাইছোঁ। আৰু আপোনালোকেও বনাব পাৰে। ইয়াত এংগল ফচাই দিছোঁ মই, ইয়াতে থওঁ। দিনততো মই বাহিৰতে ৰাখোঁ, সন্ধিয়া হোৱাৰ লগে লগে মই ইয়াত সোমোৱাই দিওঁ। ঠিক আছে, তেন্তে ভিডিঅ'টো যদি ভাল লাগিছে আপোনালোকে শ্বেয়াৰ কৰিব আৰু লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব। তেন্তে আজিলৈ নমস্কাৰ।